মোবাইল আছে নাই পইচা কিমান আনিছ চাওঁ মাত্ৰ 50 টকাৰ হৈছে আৰু কি আছে দে দে নাই আজি আমাৰ হাত খালী হৈ আছে পইচা নাই তেওঁ কি কৈছে শুনা নাই নেকি তেওঁ দুখীয়া ঘৰৰ ল'ৰা মাৰ পৰিব তহঁতৰ বুকু পেটত আৰু পিঠি আৰু মই এনেকৈ নিদো মোৰ পৰিচয় কি মোৰ পৰিচয় প্ৰত্যুত্তৰ মই কেনেকৈ দিওঁ চাব খুজিছ তহঁতি মই কোন সিহঁতৰ কাৰণে গোটেই সমাজখন নষ্ট হৈছে তোমাৰ ঘৰ ঘটনাটো কি হৈছে সেইটো আপুনি কওকচোন কি হৈছিলে দাদা কি হৈছিলে ঘটনাটো তেনেকুৱাই মানে তেওঁলোকে দাদাৰ পৰা আহি পেলাই পইচা পোৱা যায় আগতো তেওঁলোকৰ মানে বহুত ৰেকৰ্ড আছে মানুহৰ টাইমবিলাক মানে আমনি কৰে গুণ্ডাগিৰি কৰে দাবী ধন কিনি পেলাই পইচা লৈ যায় অলপ মানে আপুনি ভালেই কৰিলে মই সবিশেষ নাজানো কিন্তু হয় হয় এনেকুৱা ধৰণৰ মানুহৰ কাৰণে আমাৰ সমাজখন নষ্ট হৈছে আপুনি তুমি জানানে ইয়াত যেনেকৈ যিকেইটা গুণ্ডা গোট খাইছে তেনেকৈ বিভিন্ন ঠাইতো এনেকুৱা লোকেল গুণ্ডা দেখিবলৈ পোৱা যায় ঘটনাটো কি হৈছে ঘটনাটো মানে ল'ৰাটো আহিলে মোৰ দোকানলৈ বস্তু ল'বলৈ বস্তু লৈ আছে তাৰপৰা এই যে ল'ৰাকেইটা আছে এটা কাম মন নাই ইটোক দম দিয়ে সিটোক দম দি পইচা লয় তেদি আহি পিনি মাৰধৰ কৰিলে পইচা লাগে কাম কৰিব পাৰে কিন্তু নাই কাম নকৰে দম দিয়ে দোকানত আহি দম দিয়ে মাৰপিট কৰে পইচা লয় কিন্তু পইচা লৈ কেলে মদ ড্ৰাগছ সেইবোৰ খাবৰ কাৰণে সিহঁতি পকলাৰ কাৰণে আমাৰ সমাজখন বেয়া হৈছে হয় সিহঁতি পকলাৰ নিচিনাকৈ চিঞৰিব জানে মই পকলাৰ নিচিনাকৈ মাৰিবও জানো আৰু এটা কথা ইহঁতকেইটা যেনেকৈ এইখন ঠাইত গোট খাইছে গুণ্ডা হিচাপে তেনেকুৱা বিভিন্ন ধৰণৰ গুণ্ডা আমাৰ সমাজত আছে গতিকে ইহঁতৰ নিচিনা মানুহৰ কাৰণে আমাৰ সমাজখন নষ্ট হৈ গৈ আছে ইহঁতৰ নিচিনা মানুহবিলাকক এনেকেই প্ৰত্যুত্তৰ দিয়া উচিত আজিকালি এজন দুজন মানুহৰ কাৰণে গোটেই গাঁওখন বৰবাদ হৈ যায় গোটেই গাঁওখনৰ বদনাম একে এনেকুৱা ধৰণৰ মানুহবিলাকৰ কাৰণে আমাৰ সমাজখন নষ্ট হৈ গৈ আছে আপোনালোকেও শুনি লওক এনেকুৱা মানুহৰ পৰা দূৰত ৰাখিব আৰু সমাজখনক নিকা কৰি ৰাখিব ধন্যবাদ